Oh my oh. দেখিছে নাই এটো Good morning, welcome back to my YouTube channel. So guys, আজি আমি যাব লাইছো এফালে কত যাম মানে আৰু এও ছুটি 5 দিন মান হলে বাইকটা দেৰিবা বা এও ছুটি মানে 5 দিন মান হলে তো আজি আমি যাব লাইছো এঠাইত এও মানে এজন ষ্টাফৰে হয় হুজুৰ বুলি কয় আৰু হয়নে তেওঁলোকৰ ঘৰত মানে খুবেই মাতি আছে বহুত দিনৰ পৰা মানে মাতি আছে তো ফাইনালি আজি আমি যাব লাইছো আৰু বহুত দূৰ কিমান কিলোমিটাৰ আৰু গাইজ আমি লগতে যাম ছোৱালী চাবলৈ আৰু ক'ত কাৰ বাবে সকলোখিনি দেখাম ভিডিঅ'টো একদম প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব পুৰা ধামাকা হ'বলৈ গৈ আছে আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আহি ফাইনেলি পাই গ'লোহি আৰু আমাৰ লগত আচলতে আমি অকলে অহা নাই আমাৰ লগত আৰু দুজন আহিছে মানুহ দুজন মানে কি আমি যাৰ ঘৰলৈ আহিছোঁ সেই খুৰাজনৰ ছোৱালীজনী চাবলৈ আহিছে দুজন আলহী আমাৰ লগতে আহিছে তো গাইজ সেই আমি আহিছোঁ তো পালোহি বলক তেনেহ'লে ভিডিঅ'লৈ যাওঁ অলপ ভিডিঅ' চাই থাকিব আৰু ফাইনেলি আহি আমি ঘৰ পাই গ'লো আৰু এয়া খুৰী বাটৰে ৰখি আছে আৰু ঘৰটো সঁচাকৈ বৰ ধুনীয়া দেই আপোনালোকে মিঠাই চিঠাই লৈ আহিছোঁ ভালনে খুৰীলৈ যাওঁ আৰু খুৰী আপোনালোকক একদম ভালকৈ দেখাই থাকিম কৈছোঁ ল'ৰা কোন ছোৱালী কোন সকলো থাকিব পাই গ'লোহি এয়া খুৰীহঁতৰ ঘৰলৈ আহিছোঁ এয়া খুৰী মানে অলপ গা বেয়া ন গা বেয়া হৈ আছে সেইকাৰণে মানে মানুহজনী অলপ ক্ষীণাইছে আৰু এয়া গা বেয়া হৈ আছে আৰু এয়া কিবা বনাই আছে কি বনাই আছে মাংস বনাইছে লোকেল মুৰ্গী লোকেল মুৰ্গী নাখাওঁ দিয়ক গাহৰি নাখাওঁ আৰু এইফালে এয়া দৰা বহি আছে ল'ৰাৰ কেইজন মানে ইয়াৰে মাজৰ এজন আৰু এইফালে এখেতো বহি আছে মিষ্টাৰো বহি আছে আৰু লগতে তেওঁলোকে কথা পাতি আছে খুৰাৰ লগত মানে ছোৱালীজনী দেউতাকৰ লগত কথা পাতি আছে খুৰাৰ লগত আৰু পাতি থাকক কথা কি পাতে তো মই প্ৰথমতে বলক চাওঁ পাকঘৰলৈ চাহৰ যোগাৰ কৰিছোঁ আলহী বাবে আমাৰ বাবে ন আমাৰ চবৰে বাবে চাহৰ যোগাৰ কৰিছোঁ আৰু এয়া চাহ মিঠাই কিবা কিবি দিছে আৰু কইনাক মানে চাহ দিবলৈ পঠিয়াই দিছোঁ তাই চাহ দিবলৈ গৈছে আৰু তাইক আপোনালোকক দেখাই দিম আৰু ভালকৈ দেখাই দিম তাই চাহখিনি দি আহি লওক আৰু কি হয় পিছত ক'ম বাৰু হাই গাইজ আমি এতিয়া আহিলোঁ চাহ তাহ খালোঁ আৰু আলহীকো চাহ দিলে আমাৰ এয়া আমাৰ মইনা নাজানো ল'ৰা ছোৱালী পচন্দ হৈছে আমাৰ মইনাই ক'ব আৰু আমাৰ মইনাকে চাব আহিছে আজি মইনাই ক'ব আৰু ল'ৰা পচন্দ হৈছে নে নাই পিছত কম এতিয়া নকওঁ দেই মানে শুনিব ন বহুত কথা পাতি থাকিম পিছত ন আলোচনী যোৱাৰ পিছত বহুত কথা পাতিম তো গাইজ এয়া তামোল দিছে আলহীক চাহ খালে আৰু সকলোখিনি খোৱা বোৱা খুব ধুনীয়াকৈ দিলে আৰু হৈ গ'ল আৰু পিছত গম পাম আৰু ল'ৰা পচন্দ হৈছে তাই বা ছোৱালী পচন্দ হৈছে তাই পিছতহে গম পাম আৰু তো গাইজ এওঁলোকক আগবঢ়াই দিলোঁ আৰু আজি আমাক এওঁলোকে বহুত ভিৰ কৰি খুৰাখুৰীকৈ ৰাখিছে তো আমি ৰাতি আজি ইয়াতে থাকিম তো এতিয়া এয়া দুপৰীয়া এয়া ভাত দিছে মই মাছ খাইছোঁ মাংস নাখাওঁ যিহেতু এওঁ মাংস খাইছে বাৰু আৰু আমাৰ গুলুমাইনালৈ চাওক গুলুৱে পুৰা আৰ্ট কৰি আছে একদম তো ভাতকেইটা খাই কৰি লৈ আপোনালোকক লগ পাই আছোঁ ভিডিঅ'টো চাই থাকিব আমি এতিয়া গাঁও চাব যাওঁ ন পুৰা ভাত পানী খাই কৈ একদম ৰেডি হৈ এতিয়া আমি ক'ত যাওঁ গ'লো পুৰা এখন কি গাঁও তোমালোকৰ গাঁওখন নাম কাঠকুৰি গাঁও চাবলৈ যাওঁ আমি এতিয়া দলংখন এইখন নেকি দলং ডেঞ্জাৰ দলং এখন চাম এতিয়া হা ব'লাচোন যাম তো গাইজ প্ৰথমতে এই দলংখন পাৰ হ'ব লাগিব দলংখন যিটো গোটেইখন একদম ভঙা চিঙা বাঁহৰ একদম যেনে তেনেহে লাগি আছে দেখিলেই ভয় লাগে কেনেকৈ পাৰ হওঁ তো গাইজ আহিছোঁ একদম ভয় কৰি লগৰ এজনী ধৰি আহিছোঁ ইমান ভয় লাগিছে ইমান ভঙা চিঙা চাওকচোন আপোনালোকে চাওক কেনেকৈ ধমক মাৰিছে আৰু ইমান ভয়ংকৰ আৰু নদীখনৰ ওপৰতে আছে দলংখন তেনেকেই মানুহবিলাক মানে সদায় এনেকেই অহা যোৱা কৰে উপায় নাই মানে দেখিলেই মানে একদম ভয় লগা দৃশ্য আপোনালোকে যেতিয়া চকুৰ আগত দেখিব আপোনালোকে হয়তো বহুত ভয় খাব মোৰতো বহুত ভয় লাগিছে ইমান ভঙা চিঙা কাৰ কেতিয়া মৃত্যু হ'ব ঠিক নাই দিনকাল বেয়া থাকিলে কোনোবা তলত যদি পৰে নহয় মানুহ মূৰ চুৰ ফালি মৰিব তো বহুত ভয় লাগিছে মই একদম ভয়কৈ আহিছোঁ লগৰজনী হাতত ধৰি আপোনালোকে গমেই পাইছে চাওকচোন মোক কিমান ভয় লাগিছে বহুত ভয় খাইছোঁ তেনেকেই মানুহ সদায় অহা যোৱা তেনেকেই কৰি উপায় নাই আৰু তো যেনে তেনে পাৰ হৈ আহিলোঁ আহি এতিয়া বলক অকণমান ফুৰিবলৈ যাওঁ গাঁওখন চাম আৰু খুব ধুনীয়া সুন্দৰ পৰিৱেশ বহুত ভাল লাগিছে গাইজ গুড মৰ্ণিং এতিয়া উঠিলোঁ উঠি কৰি আমি এনেই আহিছোঁ বাৰীৰ ফালে ওলাই খুৰাহঁতৰ এখন দেখিছে নাই
কি ধুনীয়া পাচলি খেতি কৰিছে আৰু এইটো চাংঘৰ কালি দেখাইছিলে ছাগলী ঘৰ কালি ভিডিঅ'টো মানে কমপ্লিট নকৰিলোঁ দেৰি হ'ল যিহেতু ৰাতিও সেইখিনি নকৰিলোঁ আৰু এতিয়া আকৌ ষ্টাৰ্ট কৰিছোঁ তো খুৰাহঁতৰ বাৰীখন চাবলৈ আহিছোঁ আমি ফ্ৰণ্টৰ ফালে ৰাস্তা কিনাৰতে আছে বাৰীখন বহুত ডাঙৰ এৰিয়া হয় খুৰাহঁতৰ আৰু ইমান ধুনীয়া গাঁৱৰ পৰিৱেশ সঁচাকৈ বহুত ভাল লাগিছে আমাৰ থাকি বহুত ভাল লাগিছে তো ইয়াক কি খেতি কৰিছে ছাগলী থয় ন কিবা খেলাও আৰু খাই এইখন নদীখন এয়া জাহাজী কল দেখিছে নাই এইফালে কল আছে আৰু এইখন নদীখন কালি দেখাইছিলোঁ আপোনালোকক যিখন নদী আমি পাৰ হৈ গৈছিলোঁ বাঁহৰ দলং আৰু এইখন বাঁহৰ দলং এখন বিশেষ প্ৰয়োজন ন পাৰ হ'বৰ কাৰণে এয়া দেখিছে নাই এইবোৰ আদা গছ আৰু এইটো দেখিছেনে এইটো হৈছে কুচিয়া বেঙেনা এইটো দেখাত এইটো দেখিছে নাই এইটো হৈছে কুচিয়া বেঙেনা কুচিয়া ডালৰ নিচিনা দেখাত হয়নে তো এইটো কুচিয়া বেঙেনা বোলে আজি প্ৰথম দেখিছোঁ এনেকুৱা দেখিছোঁ আৰু দীঘল বেঙেনা কুচিয়া বেঙেনা বুলি যে কয় আজিহে গম পাইছোঁ নাই বিভিন্ন বস্তু আছে আৰু ইয়াত আৰু খুৰাহঁতৰ বহুত পাৰ আছে মোৰ পাৰবোৰ চাওকচোন ইমান ধুনীয়াকৈ উৰি ফুৰিছে নহয় এক জাক আছে এনেকৈ ধৰিব নোৱাৰি কিন্তু কিছুদিনা যদি চাউল তাউল দিয়ে গোটেইখিনি আহি একদম গোটেইখিনি একে জাপ পাতি আহে চাবচোন জাক পাতি আহে কিবা এটা গোলবেনে কিবা খাই আছে দি দিম ছটি আছে এইখিনি দালি দি দিছে গোটেই পাৰখিনি আহি খাইছে ৱা ইমান ধুনীয়া লাগিছে ত' গাইজ ফাইনেলি আমাৰ যাবলৈ হৈ গ'ল আৰু একদম ওলাই গৈ ৰেডি আৰু ভাত খালোঁ আৰু খুৰীহঁতে আজিও মানে যাবলৈ আমাক মানাই কৰিছে কিন্তু তাই নগ'লেও নহয় উপায় নাই যাব লাগিব বুলি মানে যিহেতু স্কুল আছে ত' এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু ইফালে মিষ্টাৰে ধান চান খুন্দি লৈছোঁ ইয়াত যিহেতু ঘৰৰে ধান আছে ত' আমি ধান কেইটামান ধান এক বস্তা খুন্দি লৈছোঁ দেখাই দিছোঁ ৰ'ব ধানখিনি ত' সেইফালে এয়া চাওক এয়া দেখিছে ধান একদম এক বেগ ধান এক বস্তা খুন্দাই লৈছোঁ ত' এতিয়া আমি ঘৰলৈ যাওঁ চাই থাকিব খুৰীহঁতে বাটত থ'বলৈ আছে বহুত দুখ কৰিছে আজিও যাবলৈ নিদিয়ে কিন্তু উপায় নাই যাওঁ আৰু ইমান মৰম পাই নাছিলোঁ বহুত ভাল লাগিছে সঁচাকৈ আৰু মানুহক কি লাগে ন ঘৰত গৈ লগ পাই আছোঁ তো গাইজ আহি ঘৰ পাই গ'লোহি আৰু বহুত ভাল লাগিছিল থাকি তাত ইমান মৰম চেনেহ পাই বহুত সঁচাকৈ ভাল লাগিলে আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব তো বাই